guys, welcome back to my YouTube channel. Friends, আজি আপোনালোকক মই এটা vlogging দিম. Please সকলোৱে চাব. এয়া আমাৰ তামোল গছ চাওক আৰু এয়া এটো আমাৰ অলপ গুছু ফেলা যায় আৰু তামান গুন্ধাই আছে। অলপ আগলৈ যাও বলক। এয়া মানকচু, এয়া আমাৰ মানকচু চাওক আৰু এফালে এটা আমাৰ লেট্ৰিন, এটো লেট্ৰিন হয়। আৰু আপোনালোকক কিছুমান ভিডিও দেখাম। Era! Huncho na! Euro kot gele. Huncho! Kot jabo ar. Kebol he mobile tu loi barit jabo ekbar, barandar jabo ekbar. Ki ji kori thake? Huncho! Soli tu logot to dangar kotha hoichi. Aji pujar dina khan. Ki dhuniya ke ga pa dhui mondirot jaba lage. আর কি হব যেটু বুঝিছো মইয়ে বাজারত যাব লাগবতে আর মনাখান লই আর চলি খার আশা করি লাভ নহব মইয়ে যাব লাগব শুনছ কি থাকে হেৰি আপনার কি হইছে কেন গাটা মাই মৰি আছে মোবাইলটো লইনো কি কৰি থাকা ইগলাই মোবাইলটো লৈ ভিডিও বনাই আছো দেখা নাই নেকি ভিডিওটো ভালকে শান্তি মতে বানে দে ভিডিও বানি আছে ব্লগ বনাই আছো চাবচোন আগৰ ভিডিওটো কিমান লাইক কমেন্ট শেয়ার পাইছো কিমানে মোক কমেন্ট করছে কিমান ভিউজ পাইছো আপনার মতে আপনার কানে মতে শান্তিয়া নাই ভিডিও এটা বানাবার কাৰণেও কেন গাটা মাৰিছে কক নহয় তাৰ মানে মই গুলো আর চলি কার কোট পাছি থাকি মনাখান লাগে মোক মইয়ে আর পূজার বাজারখিনি কৰি আহু সেই কাৰণে বাবার কথা বাদ দিয়ক যাওক আপনি বাজারত সোনকাল যা মনাখান লৈ যাম যাও কিবা লাগছিল তাকেইতো এই আৰু নাৰিকল আপেল আৰু কমলা এই তিনবিধ মোক লাগে হ'ব দিয়ক আচ্ছা হেৰি আৰু এটা বস্তু হ'ব নেকি আপোনাৰ দোকানত কিবা বস্তু এই গাজা অলপ লাহেকৈ ক'ব গমে পাইছে দেখোন দিনকালৰ কথা আছে ৰ'ব কি দিম আপোনাক মণিপুৰী না ভুইটাটো দিবা মণিপুৰীটো দিয়ক ভাল হ'ব না কোৱালিটি বঢ়িয়া চাই লওঁ একবাৰ হেৰি কৰক এক টাইম মাৰিলে আঁঠু কাঢ়ি যাব লাগিব কলা পলিথিন এটাত বান্ধি দিয়ক কলা দিয়ক হ'ব দিয়ক বাৰু মাস্টার নিউজ রমেন পূজার বাজার করলি তার মানে তুই কিন্তু ঠিক ধরছা পূজার বাজার করলু ময়ো কৰিম বুলি আইছো নেকি পাছত ঘৰত ভাল না কিবা কৰি আছো দে এনকে ল'ৰাটোৱে কি কৰি আছে মোৰ কিন্তু এটা কথা মোৰ ল'ৰা এটা এক্টৰ এক্টৰ যদি ভালে দে पुष्पा नाम सुन के फ्लावर समझे क्या फायर है मैं झुकूंगा ভাল মানে ভালে আর এটা কথা নহয় ৰমেন কি মোৰ চলিটোৰ কথা আৰু তো কয় নাই কি কথা মোৰ চলিটো ডিফেন্সত সোমাইছে নহয় কাশ্মীৰত থাকে আজিকালি তাৰ ফায়াৰিং হয় নেকি ৰমেন দে বাৰু দে তই বাজাৰখিনি কৰ দে যা তালা মাষ্টৰক থপ দিয়া চাটো উল্টাকে মোকে থপ দিলাকে কেনে বেটা তোৰ চলিটোক ধোৱা তুলিহে পাঠা দিলো না মাত্ৰ দোকানৰ পৰা আনি থৈছিলো গাজাৰ টপলাটো কহে গেলে কাই নিলাক মোৰ গাজাৰ টপলাটো এতিয়া মাত্ৰ থৈছিলো শুনছ না কহে গেলে এইটো আৰু শুনছ না কি হৈছে নো আপোনাক মই কৈছো না মই ভিডিও বনাই থকা সময়ত আপুনি মোক মাতি পেলাই ডিস্টার্ব নকৰিব নহয় তাৰমানে মই অলপ আগতে বাজাৰৰ পৰা আনি পলিথিনৰ টপলা এটাত মিঠাই থৈছিলো সেইখিনিতো এতিয়া টেবুলৰ ওপৰত নাই নিজে বিচাৰিলে ক'ত মিঠাই চিঠাই থৈছে মই এইগিলাখান লৰা নাই যাওক তাৰ পৰাই শান্তি নেদে মানি
এই বুঢ়াটোৰ লগত শান্তি নহয় বিয়া হ'বাই নালাগিছিল সেইটোৰ লগত মানে ভিডিঅ' এটা বনাব শান্তি নেদে চলা ঘৰতো এনে মৰি আছো চলা আজি শিৱ পূজা খাবাক লৈন গাজাক তেনো নাই ইফালে আৰু মহাদেৱা গানটোত ৰিলচ বনাব আছোৱে এটা মই কি কৰা যায় এই বেটাৰীকে ফোন মাৰোঁ ৰতা হেল্ল' বেটাৰী ক'ত আছা দিগলা এই ঘৰত উঠলো মাত্ৰ মন্দিৰত যাম মই দেউতাৰ পৰা চুৰ কৰিছোঁ অলপমান গাজা অলপমান মানে থোৱাটো দি দিছোঁ দে তই মন্দিৰক লগি না ময়ো যাওঁগে মুখ খান ধুই যাই আছোঁ চাহ পানী খাই নাই দে আৰু মুঠতে আৰু সেই ইমান দামৰ গাজা টপলাটো মই বিচাৰি নাপালোঁ না কিবা জাবৰত টপলা চপলা বুলি ধৰিলেই পেলালা কি হ'ব একটান গাজা খাবা নাপালি থাকবা পাৰি না নাই দে আৰু মন্দিৰক লগি যাব লাগিল দে তাতে ক'ৰবাত যোগাৰ কৰি খাব লাগিব মই বাজাম একবাৰ দে আৰু চিৰ কৰে না হেই কথাটো কি জানা না সেৱাটো কালৈ ইটা গাজাটো খাব লাগে এতিয়া খাব নোৱাৰা এতিয়া মানুহ আছে বহুত মানুহ আছে এই আমি গাছৰ তলত গাছৰ তলত হেৰি হ'ল সেৱাটোতো কৰিলোৱে এতিয়া পূজা বুলি অলপ বস্তুটো টানবা লাগছে লাগছিল দুইটা কাই কয় বা ক'ত কি কৰি আছে এটা কাম কৰ তই একফালে যা মই একফালে যাওঁ যদি পা ফনাফনি কৰিবি ৰতে লগ লাগিম এই মুঠৰে যেনকে নহওক খাব ঘৰত নিয়াখিনিও মন নহয় হৈ গেল ক'ৰবাত থৈ ক'ৰবাত বিচাৰি আছে আন বেছি তই সেইখিনি পালেতো ধুনীয়াকৈ ঘৰতে খাব পাৰি আমি ধুনীয়াকৈ খাব পাৰিলো পূজা বুলি দে তেনেকৈ খাই ফেৰিলি হ'ব এতিয়া একো নহয় মণিপুৰী গম পাইছা না ভাল না বঢ়িয়া এই যে একটান মাৰা তই নকৈছোঁ আৰু আঁঠু কৰি যাব লাগিব বুলি কৈছোঁ ঠিকে আছে বঢ়িয়া তো খাই মজাই লাগিব আচ্ছা এই পিছে বেটাৰী এটা কাম হ'ল দেখোন টচটো আনবা বাহিৰে গ'লোঁ দেখোন টচটো যা পুৰুতকৈ যাই লৈ আহ টচটোকে মই লৈ আহিছোঁ মই এইখিনি কৰোঁ যে দে আচ্ছা সেই খুৰা মেচ আছে নেকি আপোনাৰ লগত মেচটো আছে বিৰি খোৱা মানুহ মেচ আৰু কিয় নাথাকিব নামান দিবা আৰু না কি কৰবা মানে কলি কোৱা নহয় শিৱ পূজা অলপমান বোলো হয় নেকি বাপা আৰে মই তাকে বিচাৰি আছো হয় নেকি আহক বাৰু হ'লে বয়সত সৰু হ'লেও পূজা বুলি পাৰি আছে বোলা আছে মেচ আছে ব'লক আহক মোৰ লগত আহক বেটাৰী আহিয়ে নাপালাক এতিয়াও হ'ব বাপু খুৰা অলপ হ'ব নাকি ঘৰটো হ'বই কিন্তু মেচটো আনবা বাহিৰে গ'লোঁ আনব না আনবা গেছি হয় নেকি এই হয় যদি অলপ কি কৰবা ময়ো বাজাৰৰ পৰা দি পেলাই ঘৰত থৈছিলোঁ টেবুলৰ পৰা আজি ক'ত গেল টপলাটোৱে নাই নহ'লেতো মই একেলগে আহিবই নালাগে ঘৰৰখিনি নাপায় মই বিচাৰি মৰছোঁ এহেপেহে একো নহয় আজি আপুনি আৰম্ভ কৰিব আৰু পূজা বুলি আৰু হয় না একো নহয় দে 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 আহিবা আহিছিল দে আহক দে আহক मेरे तो एल लग गए मेरे तो ঐ কি কৰি আছ ৰোমেন মাষ্টৰ তোৰ মোৰ চলি লৈ এনেকে বহি গেছা গাজা খাবা হা এইটো তোৰ চলে নেকি মই ভাই নিচিনো মই এনেকে গাজা বিচাৰি আহোঁতে আহোঁ যি এতিয়া দেখোন ভাই দুটা চলি এনেকে হেৰি কৰি আছে মই বুলি একটান মাৰি যাওঁ সেই বুলিহে এইটো মোৰ চলি হয় নেকি ভাই মইতো আৰু গম নাপাওঁ এই একলা বাতি ভাই মানুহমান গোটেই গেলে নহয় ৰ বাদ দি হৈছে তো পূজা বুলি দে জলো বাৰু আকৌ দুটাটো নাইয়ে আমাৰ বেছি খাব নোৱাৰে কিন্তু ভাই এই একটাহে খাব লাগিব মাত্ৰ দে
আপোনালোকে এটা কি কৰি আছে কি কৰি আছে পূজা বুলি অলপমান গাজা একটান খাম বুলি ভাবছিলো পূজা বুলি জলক মৌ খাওঁ আপুনিয়ে জলক ৰোমেন তই দেখো কৈছিলিয়ে তোৰ বোলে চলিটোৱে এক্টৰে মই লাজতে কৈছো এই এনেহে এক্টিং কৰি থাকে সি আজি দেখা নাপলি কি কৰবি আৰু জহন নামে গেছি চলি তাকেতো এই মইতো নকৈছিলো ডিফেন্সত চাকৰি পোৱা বুলি মই ভাই সঁচাই চাকৰি পোৱা বুলি ভাবছিলো কিবা বোলে সেই পাবজি না চাবজি তাতেহে চিচি উঠিছি পৰা কৰি থাকে ভাই আৰু উপায় নাই আৰু আমি নৰো আৰু আমাৰ অভ্যাস নাই আপুনি টানক আমি যাওঁ নৰো আমাৰো সেনে অভ্যাস মাষ্টৰ উঠ মই যাওঁ আৰু টানি যাব কা লাহে লাহে নহয় আমি যাওঁ দিয়ক আমি যাওঁ ৰোমেন আমুক ডুমুক আমার ডুমাল তোৰ কৰ পাইলি কায়া নামাল আমি নামাল খাই আমাকে সুধা কৰ পৰা আহিলি এই দেউতা শুনাইছিল সেইকাৰণে পলৈছিলো আমি আধাহে কৰি পেলাকে শুনে জয় ভোলেনাথ পানী 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 মোক লৈ যা মোক লৈ যা পানী 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 হেলিকপ্টাৰ হেলিকপ্টাৰ বেটাৰী কপচি কিবা কপচি কপচি